স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেল আছাম 20 লৈ। আজিৰ কাহিনীটো সঁচাই বৰ দুখৰ আৰু মোৰ কিছুমান অসুবিধা হোৱাৰ বাবে মই আপোনালোকক ভিডিঅ'টো আগবঢ়াব নোৱাৰিলোঁ সোনকালে, অলপ দেৰি হ'ল, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। তেন্তে আহক ভিডিঅ'টো সকলোৱে উপভোগ কৰিব বুলি আশা কৰিলোঁ আৰু সকলোকে যেন শুনি মোক যেন কমেণ্ট কৰে তাৰ বাবে এটা আশা ৰাখিল। তেন্তে আহক শান্ত মনেৰে কাহিনীটোৰ মাজলৈ সোমাই যাওঁ। এদিন এঘৰ মানুহৰ এটা পৰিয়ালত বহুত সুন্দৰভাৱে এটা পৰিয়াল জীৱিত কৰি আছিল। তেওঁলোকে সকলোবোৰ কাম সহজ সৰলভাৱে লৈছিল, সহজ সৰলভাৱে কৰিছিল। কিন্তু হঠাৎ কি হ'ল, সিহঁতৰ পৰিয়ালটোৰ সিহঁতে নিজেই গম নাপালে। যি মাকে ডাঙৰ কৰিলে সৰুৰ পৰা, সেই মাকে তেওঁলোকৰ মাজৰ পৰা আন এজনৰ জীৱনলৈ গুচি গ'ল আঁতৰি। তাৰ পৰা বাপেকে দ্বিতীয় বিবাহ কৰিলে। দ্বিতীয় বিবাহ কৰাৰ পাছত দ্বিতীয়জনী পত্নীৰ আৰু এটা সৰু কণমানিৰ জন্ম হ'ল। মাহী মাকজনীয়ে নিজৰ সৰু কণমানিটোক বহুত মৰম কৰে, কিন্তু যোনজনী আগৰ মাক আছিলে, সেই মাকজনীৰ ল'ৰা ছোৱালীকেইটাক অলপো মৰম নকৰে, কাৰণ তাই মাহী মাক। তেনেকৈ দিনবোৰ পাৰ হৈ গ'ল। কেতিয়াবা খাবলৈ পায়, কেতিয়াবা খাবলৈ নাপায়, কেতিয়াবা বহুত মাৰে, কেতিয়াবা মানুহৰ আগত মৰম কৰে। তেনেকৈ থাকোঁতে থাকোঁতে ৬টি বছৰ পাৰ হৈ গ'ল। ময়ো ডাঙৰ হ'লোঁ অলপ। ভগৱানে কি চকু মেলি চালে নাজানো, মোক এঘৰ মানুহে সিহঁতৰ ঘৰত ডাঙৰ দীঘল কৰিবলৈ লৈ গ'ল। প্ৰথম কেইদিন বহুত বেয়া লাগিছিলে, কাৰণ ঘৰৰ সকলো পৰিয়াল, ককা আইতা, খুৰা খুৰী, পেহা পেহী, বা ভণ্টি, দেউতা, লগতে মোৰ নিজৰ গাঁওখন, বহুত মনত পৰিছিল সেইবোৰ কথা। কিন্তু যোনঘৰ মানুহে মোক লৈ আনিছে ইয়াত তুলি তালি ডাঙৰ দীঘল কৰিবলৈ, তেওঁলোকৰ ছোৱালী নাই। তেওঁলোকে মোক বহুত মৰম কৰে, সকলো বস্তু আনি দিছে আৰু লগতে ওচৰতে থকা স্কুলখনত এডমিশ্যনো কৰি দিছে। মই এতিয়া ৩য় শ্ৰেণীৰ ছাত্ৰী। ইয়াত মোৰ বহুত ভাল লাগিছে থাকি। আৰু মোৰ ক'বলগীয়া একো নাই, মই এতিয়া বহুত সুখত আছোঁ। মই আগৰ ঘৰৰ কথাবোৰ মনত নেপেলাই এইখনেই মোৰ নতুন ঘৰবোৰে আঁকোৱালি লৈছোঁ চবকে। ইয়াতো সকলো পৰিয়াল ভাল, সকলো পৰিয়ালৰ মানুহবোৰে মোক মৰম কৰে। মামা মামী, বৰমা, বৰ্তা, ককা আইতা, বৌ, দাদা, মা দেউতা, দাদা, সকলো। ইয়াত মই এতিয়া বহুত সুখী। মই অসমবাসী ৰাইজৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰোঁ, যাতে মাহী মাক বুলি কোনেও যাতে কাকো অত্যাচাৰ নকৰে। নিজৰে ছোৱালী বুলি, নিজৰে ল'ৰা বুলি আঁকোৱালি লয়। যিমানেই হওক বা যিমানেই নহওক, মাহী মাক সকলোৱে মৰম কৰিব বুলি আশা কৰিলোঁ। লগতে কাহিনীটো আগবঢ়ালে গহপুৰৰ পৰা এজন ব্যক্তিয়ে। মই তেওঁৰ নাম উল্লেখ নকৰোঁ আৰু ফটো উল্লেখ নকৰোঁ, তেওঁ একোৱে উল্লেখ নকৰোঁ, কাৰণ এইটো ছিক্ৰেট হয়। মোৰ চকুৰ আগত আৰু তেওঁৰ চকুৰ আগত ঘটি থকা এটা ঘটনা। আজিলৈ ইমানখিনি। যদি আপোনালোকে কাহিনীটো শুনি ভাল পালে, তেনেহ'লে এটা লাইক কৰিব, এটা কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ছাবস্ক্ৰাইবৰ কিনাৰত ওলোৱা বেল আইকনটো টিপি যাবলৈ একেবাৰে নাপাহৰিব। যদি আপোনালোকৰ এনে কোনোবা আপোনাৰ চকুৰ আগত ঘটি যোৱা ঘটনা আছে, তেনেহ'লে ডিছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছএপ নাম্বাৰ দিয়া আছে,
আপোনাৰ নাম ঠিকনা আৰু আপোনাৰ কাহিনীটো আমালৈ হোৱাটছএপ নম্বৰত প্ৰেৰণ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। জয় আই অসম।